হেল্ল' মোৰ মৰমৰ কলিজাসকল, কি খবৰ? স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে জেডি ভ্লগাৰ। তো গাইছ, কামাখ্যা মন্দিৰত গৈ আছো আৰু ছাগলী এটা মানে এৰি দিবৰ কাৰণে। তো তাতে কামাখ্যা মন্দিৰ মই ভাবিছোঁ কেমেৰাটো লৈ কিনে আগত দেখি যি দেখাব পাৰোঁ তাকে দেখাই যাম মানে। আৰু মন্দিৰটো কেতিয়াৰ পৰা কি হৈছিল, কি হোৱা নাই, তো সকলোবোৰ দেখুৱাবলৈ গৈ আছো। আৰু ইফালে এইয়া ৰাতিপুৱাই ঘুমাই উঠি দেখিছা নাই, চকু মুচি আছে। তো বাকী যিয়ে নহওক নে কি, চেলো অ ভাই ভিডিঅ' কৰি আছা নে কি? একদম মানে ভিডিঅ' কৰি আছে। তেনেহ'লে গাইজ বলক নহ'লে মোৰ লগত ৰ'ব। সেই যোৱাৰ আগত মানে চাওক, আগতে ইউটিউব চেনেল আছিলে সীমান্ত ভ্লগাৰ বুলি, তো এনে ষ্টিকাৰ মাৰি থৈ দিছোঁ। বাকী বাদ দিয়া, এতিয়া বলক না কি, চেলো। আৰু চাওক, যিহেতু নিজৰ গাড়ী নহয়, ফ্ৰেণ্ডৰ গাড়ী, ত' গাড়ীখন এইখনে সেইখন, তো দৰ্জাখন খুলি অলপ বস্তুখিনি সোমাই লওঁ না কি, ছাগলীটো লৈ লওঁ। পলক আৰু মামা ককা আইতা খুৰী খুৰা যোনে ভিডিঅ'টো চাই আছে সকলোবোৰ বলক ভিতৰত নাই কি, বেগটো থৈ লওঁ, পানী বটল কিবা কিবি সেই নাই আৰু তাতে পিয়া লাগিব। আৰু সকলোবোৰ বহিলে নাই ৰেডি নেকি, এতিয়া বলক। আমাৰ ঘৰৰ সকলো পৰিয়াল ৰেডি, মানে আপোনালোকৰ ৰেডি পুৰা নে কি? গাড়ী ষ্টাৰ্ট দিলে যাওঁ আৰু দে আৰু চেলো। আৰু শ্লিপাৰ ঝাৰ পালোঁ দিয়ক, চাই থাকক। আৰু চাওক, গুৱাহাটী পাই গ'লোঁ, গুৱাহাটীৰ শৰাইঘাটৰ দলং পাই গ'লোঁ মানে। শৰাইঘাট কি দীঘল দলঙে মানে, অলপ বাহিৰৰ পৰা দেখাই দিলে বেছি ভাল লাগিলে হয়তো। বাকী বাদ দিয়ে নেকি, চেলো। ভিউটো কিন্তু তামাম আছে। আহি মানে ৰাস্তাতে গাড়ীৰ তেল খতম হ'ল না কি, সেয়ে জীৱন না কি দে আৰু। তো তেলটো ভৰাই লওঁ, চেলো। তেলটো ভৰাই লওঁ, কিমান বা ভৰাই এতিয়া, কাৰণ সেই নাই আৰু মোৰ গাড়ী নহয়। আৰু চাওক, তেলটো ভৰাই ল'লোঁ, সেই এতিয়া যাম আৰু দে আৰু চেলো গাইজ। চাওক, মানুহ যেনেকুৱা আত্মা তেনেদৰে ছাগলীটোৰ আত্মা আছে। তো তেনেকৈ মানে এচিৰ ভিতৰত আহি আছোঁ, ইয়াকো অলপ এখন খুলি দিছোঁ মানে না কি। ভগৱানৰ নামত মন্দিৰত সেৱা এটা লওঁ, দেউৰীয়া নায়ে বোলে, তো অলপ দেখাই দিবলৈ চেষ্টা কৰোঁ। আৰু চাওক, নাইকলি মন্দিৰ, সুন্দৰ পৰিৱেশ দে আৰু পৰিৱেশটো ঠিকে আছিলে, কিন্তু দেউৰীয়া নাই। যিহেতু বেলেগ দিনা আহি ভালকৈ নাইকলি মন্দিৰতো আহিম এদিন, আশা আছে। তো ভিতৰত বাহিৰত যি আছে তাকে অলপ দেখাই দিওঁ না কি, চাওক দে আৰু কৃষ্ণ না কি, ভগৱানৰ নামত অকণমান দেখাই দিওঁ, দেউৰীয়া নহ'লেও। সেইটো মূৰ্তি সজাই থৈ দিছে ষাঁড় গৰু বঢ়িয়াকৈ। আৰু ইয়াৰ ভিতৰত নাযাওঁ, সেইদিন দেউৰীয়া আহিলে ভালকৈ ভালকৈ দেখুৱাম আৰু নাই। আৰু চাওক, দেউৰীয়া নাই যিহেতু বেলেগ দিনা নাইকলি মন্দিৰটো ভালকৈ দেখাম আৰু আপোনালোকে চাব। কাৰণ ইয়াতে এতিয়া বৰ্তমান কোনো নাই, যিহেতু কোনো অহা নাই। আৰু বাহিৰৰ ভিউটো অলপ দেখাই দিওঁ না কি। তো যোৱাৰ আগত নাইকলি মন্দিৰটো অলপ দেখাই থৈ যাওঁ। চাবলগীয়া বস্তু এইখিনিয়ে আছিলে। আৰু চাওক, মানে নাইকলি মন্দিৰৰ গেটখন এবাৰ ভালকৈ দেখাই দিছোঁ নেকি। আৰু নামঘৰটো চাই লৈ ৰ'ব না কি, চেলো। আৰু চাওক, মানে ইয়াতে দেউৰীয়া নাই যিহেতু, কাৰণ নাইকলি মন্দিৰ এইটোত নাই। চাওক, দূৰ নাই, এনেকৈ দেখাই দিছোঁ। নাইকলি মন্দিৰটোৰ কাষত মানে নামঘৰ আছে, তো ভিতৰত যাই অলপ সুধিলোঁ মানে মন্দিৰটো কিমান দিন আগৰ পুৰণি হয়, অলপ সুধিলোঁ ৰ'ব এইটো মন্দিৰ। মানে মন্দিৰটো কিমান দিন আগৰ পুৰণি হয়, মানে নামঘৰটো বৰ্তমান 8 বছৰ চলি আছে। 2014-18 নম্বৰত আহি পেলাই শিখা জ্বলাই গৈছিল বাপসকলে। এতিয়া নামঘৰ হিচাপে অক্ষয় বন্তি চলি আছে বৰ্তমান। ইয়াতে 14 প্ৰসংগ হয়, ৰাতিপুৱা দুপৰীয়া সন্ধিয়া তেনেকৈ 14 প্ৰসংগ হয়, ভাগৱত হয়, এনেকৈ চলি। ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ, তাৰপৰা ভাগৱত, তাৰপৰা দুপৰীয়া মধ্যাহ্ন প্ৰসংগ, আৰু তাৰপিছত সন্ধিয়া প্ৰসংগ কৰি শেষ কৰা হয় নামঘৰৰ পৰিচালনা কৰি। ঠিক তেনেকৈ চলে, এক টাইমতে হয়। দোস্ত শুনিলে খেতিয়া এখন স্ক্ৰীনশ্বট মাৰি পঢ়ি চাওক কি আছে। খেতিয়া বলক নে কি, কামাখ্যা মন্দিৰ, চেলো। আৰু এনেকৈ আহিলোঁ আমি, ক'ত আহিলোঁ, কামাখ্যা, চেলো। গাড়ীৰ পাৰ্কিং চাওক না, একদম মানে ইয়াতে গাড়ীবোৰ ৰখাই থৈ দিয়া হয়। তো এতিয়া বলক ছাগলীটো লৈ যাওঁ নে কি। আৰু চাওক, এতিয়া ভিতৰত বলক না কি, মা কামাখ্যা টেম্পল, তো চেলো। যেনে ধৰা চেণ্ডেল ভিতৰত নিব নোৱাৰে, তেনেকৈ বেগ চেগ নিব নিদিয়ে। তো লগা বস্তুখিনি ওলাই ল'ব পাৰে আৰু। ভগৱানৰ নামত ছাগলীটো এৰি দিলোঁ দে আৰু চেলাগে। চাওক, অলপ কিবা কিবি ল'লোঁ, কাৰণ সেৱা কৰিব লাগিব না দে।
আৰু এতিয়া কেমেৰা ধৰি কিনে ভিতৰত আৰু মা কামাখ্যা মন্দিৰ সীতা ভিতৰত বলক না কি মন্দিৰটোৰ ৰহস্য অলপ কিবা কিবি কৈ আছোঁ মানে তো আপোনালোকে চাই থাকিব লাষ্টলৈকে প্লিজ চাই থাকিব চাওক মন্দিৰটোত নানা বস্তু কিছুমান চাব লগা বস্তু আছে দেখাম তাৰ আগতে শিলৰ মূৰ্তি সজাই থৈ দিছে বহুত ধুনীয়াকৈ দেখাই আছোঁ মন্দিৰটোৰ কথা ইমান নাজানো হ'লেও দেখাবলৈ চেষ্টা কৰিম ক'বলৈ চেষ্টা কৰিম বলক না কি চেলো আৰু চাওক যিহেতু কেমেৰা নিব নিদিয়ে সেৱাটো কাঢ়ি অলপ বাহিৰৰ ভিতৰত দেখাই দিম তো মন্দিৰৰ ভিতৰত কেমেৰা নিয়া নিষেধ তো বেয়া নাপাব আৰু চাওক ক'বলৈ গৈ আছোঁ ইমান নাজানো হ'লেও অলপ কৈ দিছোঁ ৰ'ব না কি কামাখ্যা মন্দিৰ হৈছে এটা অসমৰ গুৱাহাটী নীলাচল পাহাৰত এটা হিন্দু মন্দিৰ মাতৃ দেৱী কামাখ্যাৰ প্ৰতি সমৰ্পিত আৰু আটাইতকৈ এটা মাতৃ দেৱী কামাখ্যাৰ প্ৰতি সমৰ্পিত আৰু সিদ্ধান্তিক আটাইতকৈ এটা শ্ৰদ্ধা কেন্দ্ৰ চাওক মন্দিৰটো উলাচৰাত দণ্ডমাৰ্গত কেন্দ্ৰ আৰু অম্বুবাচীৰ মেলাৰ স্থান গাঁথনিগতভাৱে মন্দিৰটো অষ্ট-9শ শতিকা আৰু পৰৱৰ্তী বহুতো নিৰ্মাণ কৰা হয় আৰু চাওক দেৱীক উপাসনাৰ এক স্বয়ংক্ৰিয় স্থান য'ত প্ৰাকৃতিক শিলত স্থান কৰা এনিকনিক ইয়নিৰ প্ৰাথমিক উপাসনা অব্যাহত আছে কামাখ্যাৰ প্ৰথম এপিগ্ৰাফী জাননী মালেশ্বৰ ৰাজবংশৰ হনুমাল বৰদেৱৰ 9ম শতিকাৰ তেজপুৰত পোৱা গৈছিল আৰু ৰ'ব তলত কাছু আছে বোলে সেইটো কাছু দুটামান চাই আহোঁ দেখা নাপাওঁ নাজানো তো কাছুকেইটা চাই বাই আৰু নে কি তো ইয়াৰ গাছ মানে এটা পুখুৰী আছে তলত কাছু আছে কাছু দেখা পালোঁ গৈ আছোঁ আৰু একদম ভালকৈ আহি কিনে ধুনুচুত মাৰি কিনে ওপৰৰ পৰা দেখা দিম আৰু এতিয়া ডাইৰেক্ট এনেকৈ পুখুৰীটো চাব গৈ আছোঁ তলত দেখা পাওঁ নাপাওঁ নাজানো কাছু হ'লেও পৰালৈকে চেষ্টা কৰিম মানে চাই থাকক তলত চাওক আৰু ভাগৰ লাগি গ'লে তো তথাপিও যাই আছোঁ আৰু চাওক বহুত তলত মানে একদম ফটফটিৰ পৰা নামি আহি আছোঁ মানে তলত বহুত তলত ভৰি বিধ হৈ গ'ল কিন্তু উপায় নাই না আৰু চাওক কাছু চাওক অলপ জুম কৰি দেখাই দিছোঁ কেমেৰাটো ফাটিছে বাৰু একো নাই আৰু মাছ চাওক না মানে একদম কি ক'ম আৰু সুন্দৰ পৰিৱেশ আৰু আপোনালোকক আহি চাওক কামাখ্যাত বহুত ধুনীয়া হয় বিদ্যা কাছু চাব আহি ইয়াতো শিলৰে মূৰ্তি সজাই থৈ দিছে এনেকৈ মানে বহুতো কিবা কিবি আৰু কাছুটোলৈকে একো আনবা নহ'ল যিহেতু ওচৰত নাযোৱা কাৰণ খাই পেলাব বুলি ভয় লাগে না জুম কৰি দেখাই দিছোঁ আপোনালোকক চাওক আৰু কাছুটো চাওক এই ক'ত গেলে কাছুটো ক'ত গেলে দে আৰু এই মাছ চাওক না মানে কিমান মাছ আৰু এইটো কাছু চাওক কাছু দুটা 3টামান দেখিছোঁ আৰু হাইষ্ট 3-4টামান তো ইমানেই আছিলে আৰু ৰ'ব অলপ কিবা দেখাই আছোঁ ৰ'ব আৰু পুখুৰীটো জেগাত মানে আহিলোঁ চাওক এই মাছ ওলাই আছে এতিয়া ৰ'ব মই ভালকৈ দেখাই আছোঁ যিহেতু কেমেৰা মই ভালকৈ কৰিব নহ'ল কাছুকেইটা চাই লওক ফাৰ্ষ্টতে না কি তো তামাম আৰু দে আৰু এইখিনি আছিলে তো বেলেগ দিনা ভালকৈ দেখাম আহি বাৰু তো মানে ভিডিঅ' ভালকৈ কৰিব নহ'ল যিহেতু মেমৰি ফুল হৈ গ'ল তো তাৰ বাবে একদম বেয়া নাপাব কামাখ্যাৰ তলত ভৈৰৱী মন্দিৰ আৰু বিদ্যা সঁচা কথা আপোনালোকৰ আহক বহুত ধুনীয়া লাগে আৰু এতিয়া ঘৰত যাওঁ তাৰ আগতে আৰু অলপ কিবা দেখাই যাওঁ দোষটো কি ড্ৰোনৰ লোৱা বুলি ভাবিছে নেকি কিন্তু ড্ৰোনৰ শ্বট লোৱা নাই কাৰণ এইটো মই ঘৰৰ পৰা কৈছোঁ তেনেকুৱা সুবিধা নাই ড্ৰোনৰ শ্বট ল'ব পৰা তো ভিডিঅ'টো ইমানেই আছিলে আৰু পুখুৰীটোৰ তলত আছে সিহঁতে কাছু দেখাইছিলোঁ আপোনালোকক হিমালয় পৰ্বত চোৱা ভাল লাগিছে চাওক না মানে তো ড্ৰোনৰ শ্বট ল'লে আৰু ভাল লাগিল হয় তো বাকী গাইজ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বাই বাই